हेलो एवरीवन की खबर आपनालोকৰ মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি বত্তাহঁতৰ ঘৰ হকাম বমা বছইকিয়া এতিয়া তালৈকে গৈ আছো। আহোমৰ নিয়ম হয় হলিতা লগোৱা ভাবিলো আপোনালোককো অলপ দেখাও বুলি যিমান পাৰো দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেন্তে ভিডিঅ'টো আৰম্ভ কৰো। বমাহঁতৰ ঘৰ এতিয়া পিছফালে গৈ আছো। পিছফালে শাক কুটিছে বোলে, এইফালে শাক কুটি আছে এতিয়া। এইবিলাক মোলে থৈছিলে নি জাতি লাগিলে মই পচলা নোৱাৰো দেই। ভিতৰত শাক বনাই আছে। এফালে কৰনি হয়, কৰনি পাতি লৈছে। এফালে ৰস হয় মানে হাঁচ হয়, কলহত ধুনীয়াকৈ থৈ দিছে। এয়া মাংস কাটি আছে। সকাম হৈছেগে যে সেইবাবে এইবিলাক নিয়ম কৰি লৈছে। ইমান নাজানো বাৰু মই। সাজ দিলে আৰু এতিয়া এইখিনি জলকীয়া ভাজি 3 বুলন দিব। এতিয়া বুলন দিছে। এইফালে চক্ক হাই কৰি খাব হ'ল আৰু খাই লওঁ আমি। এয়া ভিতৰত ভকত নিয়ম কৰি আছে। ভাবিলো আপোনালোককো অলপ দেখাই দিওঁ বুলি। বৰ বেছি নেদেখাওঁ বাৰু। ইয়াত আমিখিনি বহি আছো। আমি খাই আছো, পুৰা খাইছে দেখিছেনে? এফালে খুৰীহঁতি খাই আছে। মানুহ বৰ বেছি নাই মতা বাৰু, কমকৈ দেখিছে। এনেই নিয়মটো কৰিছে আৰু। এফালে আৰু ভিতৰতো খাই আছে। যোন যেনেকৈ সুবিধা হৈছে তেনেকৈ বহি লৈছে বাৰু। এইফালে ল'ৰাখিনিয়ে খাই আছে। দুবুলন খালো আৰু এতিয়া আৰু এবুলন দিবলৈ আছে। দিব বুলি ৰৈ আছো। দিয়া নাই। 3 বুলন দি আছে আৰু এতিয়া এইফালে হাঁহ দি আছে। নাই আমাৰ এইফালে হাঁহ দিলে। সকাম চকাম ভাগিলে আৰু এতিয়া আমি ঘৰলৈ উভতিছো। ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছো। যদি ভাল লাগিছে কৈ দিয়া কিবা এটা। লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই। নেক্সট ভিডিঅ' আকৌ লগ পাম। বাই বাই।